এভৰিৱান কি খবৰ আপোনালোক সকলোৰে আশা কৰিছোঁ সকলোৰে ভালেই আৰু মোৰো বৰ্তমান ভালেই বাৰু আৰু আপোনালোক সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আপোনালোকৰ মাজলৈ নতুন এটা ৰেচিপি ভিডিঅ'লৈ আহিছোঁ ৰেচিপি মানে আজি বইল ৰেচিপি এটা আগবঢ়াম আপোনালোকৰ মাজলৈ মানে লাই শাকৰ বইল ৰেচিপি শাক আছে লাই শাক অলপ আছে ভাবিছোঁ বইল খাওঁ আৰু সদায় তেলত ভাজি খোৱা হৈ থাকে শাকৰ ভাজি কিন্তু বইল খাই পেলাইও কেতিয়াবা ভাল লাগে সেইবাবে ভাবিছোঁ বইল বনাওঁ আৰু আপোনালোকৰ মাজত ৰেচিপিটো আগবঢ়াই দিওঁ আৰু এই ৰেচিপিটো বহুত ইজি হয় আৰু হেল্ডি হয় লগতে খাবলৈও টেষ্টি হয় গতিকে মাজে মাজে কেতিয়াবা বনাই খাওঁ লাই শাক বইল আৰু ৰেচিপিটো শেষলৈকে চাব আৰু শেষত জনাব যে কেনেকুৱা জলদি বলক ৰেচিপিটোৰ মাজলৈ যাওঁ ৰেচিপিটোৰ বাবে মই লৈছোঁ এমুঠি লাই শাক কোমলীয়া শাকটো ল'ব আৰু 3ডাল ফ্ৰেঞ্চবিন এনেদৰে দীঘল দীঘলকৈ কাটি লৈছোঁ ইয়াৰ সলনি আপোনালোকে শাকৰ লগত মিলা যিকোনো পাচলি দিব পাৰে নহ'লে অকল প্লেনকৈও বনাব পাৰে বেছিয়ে ভাল খাবলৈ আৰু এটা বিলাহী এনেদৰে দীঘলীয়া দীঘলীয়াকৈ কাটি লৈছোঁ আৰু লৈছোঁ 2টা কেঁচা জলকীয়া লৈছোঁ 3 ফুটা নহৰু কিফুটা ডাঙৰ গতিকে মই 3 ফুটা লৈছোঁ নহ'লে সৰু হ'লে 4-5 ফুটা দিব পাৰিব এটুকুৰা আদা আৰু এটা পিঁয়াজ কাটি লৈছোঁ এতিয়া শাকমুঠি মই এনেদৰে 2টা হাতেৰে দীঘল দীঘলকৈ মোহাৰি লৈছোঁ কটাৰে মিহিকৈ কুটি নেপেলাব এনেদৰে খাবলৈ বেছি ভাল গতিকে মই যেনেদৰে দেখুৱাইছোঁ তেনেদৰে প্ৰথমতে শাকমুঠি এনেদৰে মোহাৰি ল'ব এতিয়া মোৰ এইখিনি হৈ গ'ল এইখিনি ৰেডি কৰি ল'লোঁ এতিয়া বনাবৰ বাবে ষ্টাৰ্ট কৰোঁ এতিয়া গেছত এখন পেন তুলি লৈছোঁ ইয়াত এতিয়া শাকখিনি দি দিছোঁ এতিয়া মোৰ শাক দিয়া হৈ গ'ল এতিয়া দিছোঁ লগতে ফ্ৰেঞ্চবিন কেইডাল দি দিলোঁ আৰু দিলোঁ বিলাহী কাটি থোৱা বিলাহীখিনি লগতে দিছোঁ পিঁয়াজখিনি যিখিনি কাটি ৰাখিছিলোঁ আৰু জলকীয়াকেইটা মই এনেদৰে ফাল কৰি দিছোঁ দুফাল কৰি দিছোঁ আৰু আদা নহৰুখিনি মই থেতেলিয়াই দিছোঁ একেবাৰে মিহি কৰি দিয়া নাই আদা নহৰুখিনি যিহেতু শাকৰ পৰা পানীটো ওলায় গতিকে মই এইটো গিলাচেৰে 1 গিলাচ পানী দিছোঁ এতিয়া মোৰ এইখিনি হৈ গ'ল আৰু সোৱাদ অনুসৰি নিমখ দিলোঁ একেবাৰে লাষ্টত এতিয়া এবাৰ ভালদৰে মিলাই লৈছোঁ এতিয়া ঢাকোন মাৰি দিম মই এইখিনি গোটেইখিনি মই ঢাকোন মাৰি দিলোঁ আৰু 10 মিনিটৰ বাবে হাই ফ্লেমত উতলিবলৈ দিম এয়া মোৰ 10 মিনিটৰ পিছত চাইছোঁ দেখিছেনে ঢাকোনখন খুলি চাইছোঁ 10 মিনিটত পুৰা ধুনীয়াকৈ সিজি গৈছে আৰু বস্তুখিনি হাই ফ্লেমতে উতলিবলৈ দি আছিলোঁ শাকখিনিও সিজিলে লগতে বিলাহীখিনি এয়া মোৰ হৈ গ'ল এতিয়া গেছটো অফ কৰি দিলোঁ এইখিনি খাব পৰা হৈ গ'ল এয়া দেখিছেনে লাই শাকৰ বইল ৰেচিপিটো মোৰ ৰেডি হৈ গ'ল খাবৰ বাবে দেখিছে আৰু বিৰাট ইজি হয় এই ৰেচিপিটো বনাবলৈ বহুতেই ইজি খুব কম সময়ত বনাই পেলাই খাব পৰা এটা ৰেচিপি হয় আপোনালোকেও কেতিয়াবা ট্ৰাই কৰি চাব পাৰিব বহুত ভাল লাগে খাই পেলাই আৰু হেল্ডি হয় যদিহে মোৰ আজিৰ ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক এটা কৰিব লগতে কমেণ্ট কৰি জনাব যে কেনেকুৱা পালে আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথম চাইছে নতুনকৈ চাইছে তেখেতসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন প্ৰথমে পাব তেতিয়াহ'লে আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'লৈ পুনৰ আপোনালোকক লগ পাম তেতিয়ালৈ বাই বাই